ক'বলগীয়াটো একো নথকাই হৈ গ'ল। 4টা বল বুমৰাৰ ফুটি উগলি দে ইয়াৰ ফুটি উগলি দে। তো হেল্ল' গাইজ, আমাৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই চিৰাজ আৰু এইফালে বহুত আমাৰ আছে। আজি ইণ্ডিয়া পাকিস্তানৰ খেল চাম বুলি এয়া টিভি পূৰা বাহিৰত ৰাস্তাৰ বাহিৰত লগাই দিছোঁ আমি। তো আমি এতিয়া চাই যাম, আপোনালোকে আমাৰ লগতো চাই থাকক খেল কেনেকুৱা হয় নহয়। আজি পূৰা মস্তি কৰিম আৰু পূৰা বম ইমানমান বম আনিছোঁ, ৰাখিছোঁ বম ফুটাম লাষ্টত। পূৰা এনজয় কৰিম আজি, গোটেই খেল এনজয় কৰিম। ইণ্ডিয়া এইজন আমাৰ ৰাজকুমাৰ ৰায়, কথা ক'ব নাজানে তথাপিও বঢ়িয়া একদম জিকিবই বুলি কৈছে ইণ্ডিয়া। ইণ্ডিয়া জিকিব চিয়ৰ। বম আনিছোঁ আমি, এতিয়া বমটো ভিতৰত থৈ দিছোঁ। কাৰ্টুন মান আনিছোঁ। হা 2-3 কাৰ্টুন মান আনিছোঁ বম। 2-3 কাৰ্টুন আনিছে বোলে বম বোলে। বম আনিছোঁ ইণ্ডিয়া। কি আনিছ? বম আনিছ নে কি আনিছ? বম আনিছোঁ ইণ্ডিয়া। বঢ়িয়া ইণ্ডিয়া। বম আনিছোঁ আমি। ইণ্ডিয়া কৈছে যদি আৰু আজি জিকিমেই আৰু আমি এনেতো জিকিমেই বাৰু। 2টা বল গ'ল, 0-0 হৈ আছে, একো নাই। 2টা বল একো নাই, 0-0 হৈ আছে, একো নাই। আহি যাব আমাৰ কিবা চাই লৈছে এতিয়া আমাৰ কে এল ৰাহুলে। তাৰপিছত ফাটাব চুৰু কৰিব আৰু যে ফাটাব এইটো আৰু কোনো ৰখাবই নোৱাৰে। দিলত ঝাটকা লাগি গ'ল, বহুত বেয়া ঝাটকা লাগি গ'ল। প্ৰথম ঝাটকা আমাৰ লাগি গ'ল, গুলি লগা নিচিনা লাগিছে দিলত, পূৰা একদম গুলি লগা নিচিনা লাগিছে দিলত, গুলি লাগিছে নিচিনা লাগিছে। এইফালে খং উঠি গৈছে। এই কি নহ'ব কোৱা, এটা উইকেট গৈছে কোহলি। ফাটাব ই, চব বদলা লৈ ল'ব। এক তৰফৰ পৰা বদলা লৈ ল'ব বিৰাট কোহলি ভাই, দেখাই দে। একো নাই, বঢ়িয়া, একো নাই। বিৰাট কোহলি আমাৰ বদলা ল'ব ৰোহিত শৰ্মাৰ। ইণ্ডিয়া জিকিলে আনিম দেই, ইণ্ডিয়া জিতাৰ পিছত আনিম আমি। কে এল ৰাহুলে গুচি গ'ল আমাৰ, একো নাই। এতিয়াও আছে আমাৰ বহুত বেটছমেন আছে। গাড়ী লৈ কিনে আহিছে আমাৰ দৰ্শক মণ্ডলী, অলপ চাইড দি দিয়া যায়, চেপি দিব ভাই। খাতৰা এই হেভি ড্ৰাইভাৰ হয় এইফালে। একো নাই। আমাৰ সূৰ্য কুমাৰ যাদৱ আৰু বিৰাট কোহলি বদলা ল'ব আমাৰ। এফালে আমাৰ অলপ অডিয়েঞ্চ বাঢ়ি আছে আৰু লাহে লাহে এইফালে ৰাস্তাত চাব পাৰে, এয়া গাড়ীৰ পৰাই চাব ইয়াতে। আপুনি কি ক'ব বিচাৰে? আপুনি কি ক'ব বিচাৰে? মানে খেলখন ৰোমাঞ্চক হওক বুলি আশা কৰোঁ। খেলৰ নিচিনা হ'ব লাগে, পূৰা টক্কৰ হ'ব লাগে খেলখন, ভাল লাগিব। আৰু বহুত আশাৰে আমি বাট চাই আছিলোঁ এই খেলখন আহি পালে। বহুত দিনৰ পৰাই এটা পল আমি মানে ইন্তজাৰ কৰি আছিলোঁ। ফাটাব লাহে লাহে ফাটাব। আহিছে আৰু আমাৰ ধোনী আৰু যুৱৰাজ উঠিছে আৰু অলপ বেয়া লাগিছে। অলপ কিবা এটা কৈ আছিলে আপুনি? ধোনী আৰু যুৱৰাজ সিঙক মনত পৰে। T20 হ'লে অলপ দুখ লাগে আৰু ইয়াতে দুইজন হেৰাই যোৱাটো অকণমান দুখ থাকে আৰু মনত। ঠিক আছে, আমাৰ মনতো দুখ আছে, তথাপিও বিৰাট কোহলি আছে, বিৰাট কোহলি হয়। আমাৰ ইণ্ডিয়া 3টা উইকেট গুচি গ'ল, বহুত বেয়া হৈ আছে খেল আমাৰ এতিয়া। দে বঢ়িয়া, ঠিক আছে। ঠিক আছে ভাই, একো নাই, কামবেক হৈ যাব আমাৰ, হৈ আছে লাহে লাহে। 3টা উইকেট গ'ল, কি ক'ব বিচাৰে মানে আপুনি এতিয়া? 3টা উইকেট গ'ল, এতিয়াও একো হোৱা নাই, ইণ্ডিয়াক হিলাব নোৱাৰে।
তিনিটা উইকেট গিৰিলেও এতিয়া একো কথা নাই আমি 160 কাফি আৰু আমাৰ স্ক'ৰটো ঠিক আছে বঢ়িয়া গিৰাব কিবা এটা কৈ আছিলে আপুনি মই কৈছোঁ পাণ্ডিয়াকে আশা কৰি আছোঁ আৰু পাণ্ডিয়া পাণ্ডিয়া ঠিক আছে আপোনাৰ মাৰি দিয়ে 20টামান বলত 40 ৰান জকা মাৰি দিলে নহয় পাণ্ডিয়াই যদি 20টা বলত 40 ৰান মান আগবঢ়াই দিয়ে খেলটো আৰু ইণ্ডিয়াৰ হাতৰ পৰা কোনো ওলাই নোৱাৰে আৰু মানে ঠিক আছে বঢ়িয়া এখন হাতৰ পৰা 6 মাৰি দিলে আমাৰ ঋষভ পাণ্টে এখন হাতৰ পৰা মাৰিছে বঢ়িয়া ভাই বঢ়িয়া তো আমাৰ উম্মিদ আছে আৰু উম্মিদ আছে উম্মিদ এতিয়াও উম্মিদ আছে আমাৰ উম্মিদ টুটা নাই তিনিটা উইকেট গ'লে কি হ'ল আৰু বঢ়িয়া বঢ়িয়া উম্মিদ আমাৰ উম্মিদ আহি গৈছে আশা আহি গৈছে আমাৰ কোন গ'ল খতম একো খতম নহয় এতিয়াও আছে আমাৰ কোন আছে এতিয়া জাদেজা আছে একো নাই জাদেজা আছে একো নাই একো নহয় এইফালে আমাৰ মানুহবিলাকৰ আমাৰ এইবিলাক চাই থকা মানুহবিলাকৰ মুখবিলাক এনেকুৱা হৈ গৈছে এয়া এইফালে একদম ঋষভ পণ্ট আউট হোৱাৰ কাৰণে পুৰা দুখত এয়া গাড়ীৰ ভিতৰত মানুহবিলাক বহুত দুখ কৰি আছে বহুত দুখো লাগিছে ঠিক আছে আমাৰ ৰবীন্দ্ৰ জাদেজা আহি গ'ল আমাৰ ৱৰ্ল্ড কাপ কেনেকুৱা জিকাইছিলে ৰবীন্দ্ৰ জাদেজাই আজি এনেকুৱা খেল জিকাব জাদেজাই ছেট হৈ লওক ভাই অলপ 2-3টা বল চাই চিতি খেল কোহলি আছে এতিয়া একো নাই কোহলি আছে একো নাই কি ক কোহলি আছে বিৰাট কোহলি আৰু কি কম আৰু একদম অনুষ্কা আহিছে বিৰাট কোহলি পৰা দি আছে থাপ থুপ 2007 এনেকুৱা আজিও জিকিব পাকিস্তানৰ লগত বঢ়িয়া 4 হৈ গ'ল বঢ়িয়া 6 একটা মাৰক বুলি ভাবি আছোঁ আমাৰ জাদেজা নহ'লে কোহলি বম আনি ৰাখিছোঁ ফুটাব মন গৈ আছে বহুত টাইমৰ পৰা এক্সপাৰ্টবিলাকক আমি অলপ সোধোঁ ইয়াতে কি কয় খেলৰ বিষয়ে ওৱান বাউন্স 4 একো নাই বঢ়িয়া কোহলি বমটো ফুটাই দে কোহলিৰ নামত কোহলিৰ নামত বম ফুটি গ'ল আৰু ফুটাম আমি বহুত দুখ নেদেখাও একো নেদেখাও আৰু অলপ মাৰি আছিলে ফূৰ্তি লাগিছিলে নেদেখাও আৰু একো যা জাদেজা গ'ল একো নাই আমাৰ জাদেজা গৈছে পাণ্ডে আহি গৈছে এক আয়া পাইছে ফ্ৰী হিট হৈছে এতিয়া 18 অভাৰ 5টা বল 19 অভাৰ বুলি ভাবিছিলোঁ এয়া 9 বল হৈ গ'ল ফ্ৰী হিট হৈছে এতিয়া 6টো যাবই লাগিব বম ফুটিব এতিয়া ডাঙৰ বম এটা ফুটিব 6 যাব ৱেইট কৰি আছোঁ আমি 6 লাগে কি লাগে ফালি দে পাণ্ডিয়া 6 লাগে সবকে 6 লাগে বেলেগ খেল হৈ গ'ল বাৰু একো নাই ৰান আহি গ'ল আমাৰ বঢ়িয়া কেই ৰান পালে 5 ৰান পালে একো নাই বাৰু
একো 70 মান হ'ব নেকি 170 ঠিক আছে 170 কৈছে আপোনাৰ মতে কিমান হ'ব টাৰ্গেট এতিয়া 5 ৰান এতিয়া দৌৰিছে না এই ক্ৰিকেট এক্সপাৰ্ট আপোনাৰ মতে কিমান হ'ব টাৰ্গেট 163 কৈছে এইফালে 170 কৈছে আপোনাৰ মতে কিমান হ'ব টাৰ্গেট মোৰ মতে 165 মান হ'ব 165 কৈছে আপোনাৰ মতে কিমান হ'ব টাৰ্গেট মোটামুটি 180 মান হ'ব বুলি কৈছে ই ঠিক আছে লাষ্ট অভাৰ হয় পুৰা দেখাম আমি ইয়াত লাষ্ট অভাৰ এতিয়া পুৰা দেখাম স্কিপ নকৰিব আপোনালোকে লাষ্ট অভাৰ হয় পুৰা দেখাম 170 বেছি হৈ যাব দেখোন 180 হ'ব এইফালে বহুত এক্সপ্ৰেছন দিছে মিছ কৰি দিছে কোনোবা কৈছে 165 কোনোবা কৈছে 163 কোনোবা কৈছে 170 কোনোবা কৈছে 180 মোৰ মতে এইটো 180 190 মান হৈ যাব লাগে বঢ়িয়া মাজৰ পৰা 2 ৰান লৈ ল'লে বঢ়িয়া বঢ়িয়া আৰু 4টা বল আছে ন আৰু কেইটা বল আছে আৰু 4টা বল আছে লাষ্ট অভাৰ হয় আমাৰ ইণ্ডিয়াৰ এইটো পুৰা অভাৰটো চাম স্কিপ নকৰিব ইণ্ডিয়াৰ অলপ টাৰ্গেটটো বেছি হ'লে আৰু মজা আহি গ'লে হয় কৰি দিয়া টাৰ্গেট অলপ বেছি ইণ্ডিয়া 6 মাৰিব লাগিব এতিয়া 6 মাৰিব লাগিব আমাৰ এক্সপাৰ্টৰ ফালৰ পৰা আৱাজ আহিছে 6 নেদেখাও আৰু যা স্বামী আহিছে আজি বাম ধুলাব ইমান কেনে ধুলাইছিলে আৰু স্বামী আজি বাম ধুলাব স্বামী স্বামী আহিছে 9 নম্বৰত আহিছে স্বামী আমাৰ আজি দেখাই দিব স্বামী সিদিনাখনৰ খেল আজি দেখাই দিব আৰু দুবাৰা দেখাই দিব ৰিপিট কৰি দিব কিমান হ'ব 6 যাব বুলি কৈছে এইফালে নবেল স্বামী একটা 6 মাৰিব বুলি কৈছে সেইকাৰণে গোটেই 3টা বল 3টাই 6 মাৰি দিয়া মাৰ বাবা এতিয়া টাইমত ডিফেন্স কৰি আছে যা এইটো কিবা দি দিছে থাৰ্ড এম্পিয়াৰ দি দিলে যা আউট নহ'লে হৈছে ইফালে সৰু সৰু বাইটিবিলাক ভাত খাবই যোৱা নাই বোলে 6 মাৰা চাইহে যাব বোলে ভাত খাবৰ কাৰণে মাতি আছে ইয়াক যোৱাই নাই ই এইফালে আমাৰ খাচা খাচ ষ্টেডিয়াম ভৰি আছে এয়া খাচা খাচ ভৰি আছে আমাৰ ষ্টেডিয়াম সেইয়া তাত টিভি ইয়াতে ইয়া গাড়ীৰ ভিতৰত পুৰা একদম বাহিৰে পুৰা খাচা খাচ ভৰি আছে আমাৰ ষ্টেডিয়াম আউট নেকি আউট নহবি দেই হয় নহয় সোমাই গ'ল বহুত দূৰত সোমাই গ'ল বঢ়িয়া বঢ়িয়া নট আউট এইটো নট আউট বঢ়িয়া ভাই 2টা বল আছে 2টা 6 মাৰি দে 2টা বল আছে কি খেলি আছে ৰে বঢ়িয়া বঢ়িয়া 4 কৰি দে তই মাৰি কিনে 4 কৰি দে এইফালে তেতিয়া নিচিনা কি গ ততে এইফালে বহুত মন দুখ কৰি আছে চবেই মন দুখ কৰি আছে 180-70 মান টাৰ্গেট হ'ব বুলি আশা কৰিছিলোঁ আমি আমাৰ টিমে জানিব এতিয়া আমাৰ ইণ্ডিয়ান ক্ৰিকেট টিমে জানিব 150তে ধোৱা চোতা দিব কিজানি আমাৰ ইণ্ডিয়ান টিমে পাকিস্তানৰ ধোৱা চোতা দিব 150তে 9 বল হৈ যা আৰু 6 হৈ যা 9 বল হৈ যা আৰু 6 হৈ যা লাষ্ট বল হয় এইটো 9 বল হৈ যা আৰু 6 হৈ যা হোৱাইট বঢ়িয়া বঢ়িয়া একো নাই বঢ়িয়া 2 ৰান হোৱাইট দিছে হোৱাইট নিদিলে চাব পাৰে আমাৰ 150 কিবা টাৰ্গেট হৈছে 152 টাৰ্গেট হৈছে 151 তো নেক্সট আমি আহি আছোঁ আকৌ নেক্সট ইনিংছত আহি আছোঁ আমি আপোনালোকে আমাৰ লগত থাকিব নেক্সট ইনিংছত আহি আছোঁ ভাতটো শান্তিয়ে খাব নিদিয়ে খেল চুৰুৱে হৈ গ'ল
কিমান 1 অভাৰ 4টা বল 14 ৰান উইকেট যোৱা নাই বুলি দুখত মই এতিয়া উঠাই আছোঁ বুলি মই কথাবিলাক কৈ আছোঁ আৰু মোৰ বহুত বেয়া লাগি আছে কথা ক'বই মন নাই তথাপিতো দেখাবতো লাগিবই যাতে আমাৰ ইউটিউবৰ চেনেলৰ কিবা থাকি যাওক এই য়াদগাৰ হৈ কিনে ইণ্ডিয়া পাকিস্তানৰ খেলটো ইণ্ডিয়া জিকিব লাগে ভাই যাও উইকেট উইকেট যা এইফালে আমাৰ নতুন অডিয়েঞ্চ আহি গ'ল এয়া খেল চাবৰ কাৰণে এইফালে উইকেট লাগে এয়া একশ্যন দি আছে উইকেট লাগে এইফালে আৰে নহ'ল খেলটো কেনেকুৱা লাগি আছে মানে আপোনাৰ খেলটো কি ক'ম আৰু ইমান ডেঞ্জাৰ টিম ICC ইমান ৰেংকিং 1 নম্বৰ টিম এই 150 ৰান দিছে নেচাও খেল যামগৈ মই ভাত খাওঁগৈ ঘৰত খেল নেচাই যাম না এইফালে বহুত দুখিত হৈ আছে খেল হ'ব কামবেক কৰিব কামবেক কৰিব আৰে বাবা আনা আৰে জিকিম ন আমি গুচি গ'ল এইফালে একজন উইকেট যোৱা নাই বুলি উইকেট ভাই লৈ ইয়াক আনিব লাগিব আমাৰ অডিয়েঞ্চ এটা গুচি গ'লে ইয়াক আনিব লাগিব উইকেট এটা গ'লে ইয়াক লৈ আনিম বাৰু হৈ আছে পৰা 6 অভাৰত আকৌ ডাইৰেক্ট আহি গৈছোঁ 7 অভাৰ ৰানিঙত আহি গৈছোঁ আমি তেতিয়াৰ পৰা দেখুৱাই নাই কেলে একদম মন বেয়া হৈ আছে উইকেট যোৱা নাই 9 অভাৰ 62 ৰান আকৌ এয়া সৰু হৈ গ'ল কি ক'ম এইফালে একজন গুচি গ'ল খেল নোচোৱাকৈ আমাৰ এই ৰাজকুমাৰ গুচি গ'ল এয়া গুচি গৈ আছে ঐ ভাই উইকেট যাবতো নাই একজনকৈ গুচি গৈ আছে মানুহ ষ্টেডিয়াম খালী হৈ আছে আকৌ উইকেট যাব লাগিব তেতিয়াহে আকৌ মানুহ আহিব উইকেট যা ভাই উইকেট যা আউট ডিচিজন পেণ্ডিং আউট দেখাবতো মন নাই দেখাইছোঁ আৰু 15 অভাৰ 1 বল এটা উইকেটো যোৱা নাই টোপনি আহি গৈছে আৰু এনেই খেল চাই কিনে ধোনীক আজি বহুত মাহীক আজি বহুত মিছ কৰি আছোঁ ধোনীক বহুত মিছ কৰি আছোঁ এটা উইকেটৰ কাৰণে আমি তৰ্পি আছোঁ এটা উইকেট কেনেকুৱা টোপনি আহি গৈছে মানে দাদা আপুনি আকৌ আহি গ'ল যে শুই আছিলে নেকি এটা 2-3টা উইকেট গ'লে এতিয়াও কিবা এটা আশা আছে আমাৰ এতিয়াও আশা আমি লাষ্টলৈকে নেৰোঁ কিন্তু এই আৰু ধোনীক বহুত মিছ কৰি আছোঁ মাহীহঁতে কিবা এটা নহয় কিবা এটা কৰি বহুত টিক্ৰম দি আছে ন মাহীৰ কিবা নহয় কিবা এটাতো কৰি কিনে 2-3টা উইকেট ওলাই দিলে হয় এতিয়ালৈকে মাহীয়ে এতিয়া খেল ইণ্ডিয়া ষ্টাৰ্টিং হোৱাৰ আগতে হাৰি গ'ল কেনেকুৱা মানে আমাৰ মানুহকেইটা কনফিডেণ্ট বেছি দেই মানুহকেইটা মানে খেল ষ্টাৰ্ট হোৱাৰ আগতে জিকি গ'ল খেল ইণ্ডিয়া ইমান ডেঞ্জাৰ ইমান এনেই খেল হাৰি গ'ল তাতেই মানে খেলে হাৰি গ'ল পাকিস্তান এনেই সোমোৱা নাই বাংলাদেশ আফগানিস্তান এনেই সোমোৱা নাই এতিয়া ৱৰ্ল্ড কাপ খেলি আছে এনেই খেলা নাই এতিয়া ৱৰ্ল্ড কাপ সেইটো কোৱালিফাই হৈ আছে আমাৰ কনফিডেঞ্চত হাৰি গ'ল মানে ইণ্ডিয়া বাকী খেল ভালে খেলিছে কনফিডেঞ্চত হাৰি গ'ল মানে মই এইটো নকওঁ আৰু মানে কৈছোঁ ক'বলগীয়াটো একো নথকাই হৈ গ'ল খেলুৱাই নাই হ'ব এইবাৰ সিহঁতক জিকিব দিলোঁ আৰু বমকেইটা ডেমেজ হৈ যোৱাৰ কাৰণে বমকেইটা নুফুটিব বুলি ফুটাব দিয়া হৈছে আৰু এইবাৰ দুখেৰে ক'লোঁ আৰু বহুত দুখৰে গ'লে এইফালে কি ক'ব বিচাৰে আৱাজে ওলোৱা নাই টেনশ্যনত আৱাজে ওলোৱা নাই চাউণ্ডে ওলোৱা নাই মানুহবিলাকৰ দুইটা অপেনিংটোতো গ'লে বেটছমেনেই নাছিলে এতিয়া কিপাৰটো কি নাম আছিলে ৰিজৱান বাবৰ আজম আৰু হাফিজ এই 3টাই বেটছমেন তাৰপিছত নাই এই 2টা টোকটো আগতে আউট কৰি দিলে তাৰপিছত হাফিজক ওলাই দিলে খেলে খতম আছিলে হ'ব নেক্সট টাইম আমাৰ না আকৌ খেল হ'ব ইণ্ডিয়া পাকিস্তান আকৌ একবাৰ পৰিবই ছেমিফাইনেলত পৰিব বুলি আশা ৰাখিলোঁ ফাইনেলটো পৰিবই আৰু ইণ্ডিয়া পাকিস্তানে ফাইনেল যাওক একো নহয় খেলে হয় জিকা হ'ব এইপিনে যাওক একো নাই
আপুনি চাওক আকৌ। খেলে হয় ইমান দুখ নকৰি একো নাই আপুনি হাৰিবলগীয়া খেলত কৈ দিয়ক এইটো আৰে ফাৰ্ষ্ট আমি খেল কিমান জিকিছো একটাই হাৰিছো কৈ দিয়ক ফাইনেলটো পৰি আছে আমাৰ এইপিনে চেহেৰাটো এবাৰ দেখাই দিয়ক কিবা এটা কৈ দিয়ক আৰু হাৰিবলগীয়া খেল আৰু আছে। আৰু মই যেতিয়া চেহেৰা দেখাওঁ মন নাই কিবা এটা কৈ দিয়ক আৰু নেক্সট খেলত আমি এইটো বদলা ল'ব লাগিব আমাৰ ইণ্ডিয়াৰ ক্ৰিকেট টীম ইমানে কওঁ আৰু মই মোৰ চেহেৰা দেখাওঁ মন নাই আৰু এতিয়া